অটোমোবাইল ইণ্ডাষ্ট্ৰীত ভাল কোম্পানীৰ ভাল প্ৰিমিয়াম গাড়ী ডিছকণ্টিনিউ হোৱা দেখিবলৈ পাওঁ আৰু মাহিন্দ্ৰাৰ এখন বহুত প্ৰিমিয়াম গাড়ী আছিল সেই গাড়ীখন হৈছে এল্টুৰাছ G4 যোনখন ডিছকণ্টিনিউ কৰিবলগীয়া হ'ল কিন্তু আপুনি প্ৰিমিয়ামনেছ দেখি ক'ব যে এই গাড়ীখন কিয় বন্ধ কৰিবলগীয়া হ'ল এই গাড়ীখনৰ কম্পিটিশ্যনত আছিল টয়োটা ফৰ্চুনাৰ ফৰ্ডৰ এণ্ডিঅ'ভাৰ 30 লাখৰ ভিতৰত এই গাড়ীখনেই চাগে প্ৰথম যোনখন গাড়ী ইণ্টেৰিয়ৰত ইউজ কৰিছিল লেডাৰ ফিনিচিং 4 হুইল ড্ৰাইভ আৰু গাড়ীখনত দিছিল 9টা এয়াৰবেগ আমি 7টা এয়াৰবেগলৈ শুনিছোঁ লাষ্ট ৰ কাৰণেও দিছিল আৰু 2টা এই গাড়ীখনত বেক কৰিলে সাইড গ্লাছ অটোমেটিক তললৈ নামি আহি গোটেই তলৰ ভিউখিনি দেখাই থাকে এই গাড়ীখনেই আছিল কম টকাত ফিচাৰ্ছ লোডেড SUV গাড়ী আজি যদিও এই গাড়ীখন ডিছকণ্টিনিউ হৈ গ'ল অটোমোবাইল ইণ্ডাষ্ট্ৰীত এই গাড়ীখনৰ এতিয়াও ভাল ৰেপুটেশ্যন আছে যদি গাড়ীখন আপোনাৰ প্ৰিয় আছিল লাইক